ইমান কিন্তু দূৰ নাজানো। এইটো মানুহজন খালি আবেলিত মানে আমাৰ এই যে দাউখা বজাৰ বুলি কয়, এই ITI ওচৰত, ITI কলেজৰ ওচৰত, ইয়াত মানে দেখা পাইছিলে মানুহকেইটা। তাৰপাছত ই বহুত মদ খাইছিলে বোলে। ইয়াত লগৰীয়া আছিলে, এজন মুছলিম মানুহ আছে। তাৰপাছত মানে খাই পেলাই সিহঁতে তেওঁতো মানে ততত উঠি গ'ল বোলে বচাইকৰ ফালে। তাৰপাছত ই নাজানে, পাছত গাঁৱৰ মানুহো নাজানে যে যোৱাৰ পাছত কেতিয়া আকৌ ঘূৰি আহিছে এইটো কোনেও ক'ব নোৱাৰে। এইখিনিকে আজি মানে ৰাতিপুৱা এজন ল'ৰাই নদীত আহিছিলে, এইখিনিত যোৱা টাইমততো দেখা পোৱা নাই, নদীৰ পৰা অহা সময়ত দেখা পাইছে আৰু কি। এই মানুহজনৰ লগত যিজন মানুহ আছে তেওঁক আপোনালোকে কোনোবাই চিনি পাইছে নেকি? ইজন নুৰু বুলি নাম কয়, ইয়াৰ মোৰ বন্ধু বুলি খুই আছিলে। নুৰুৱে কৈছিল যে মোৰ বন্ধু হয়। এতিয়া যিজন ডেড বডি ওলাই ইয়াৰ ঘৰটো ক'ত আপোনালোকে শুনি পাইছে? ঘৰটো নাজানো, এইটো মানে কোনেও চিনি নাপায়। ই নুৰুৱে কৈ আছিল বোলে ই গুৱাহাটীৰ পৰা আহিছে, মোৰ বন্ধু বুলি, মোৰ লগত কাম কৰিছে বুলি কৈ আছিলে। এতিয়া আপোনালোকৰ গাঁৱত এনেকুৱা এটা ডেড বডি ওলাইছে, কি ক'ব? সেইটো মানে যিটো ঘটনাটো ঘটি গ'ল সেইটোতো মানে আনবিলিভেবল আৰু কি, ক'ব নোৱাৰোঁ যে এনেকুৱা আমাৰ গাঁৱত কেতিয়াও হোৱা নাই। মানে পুলিচ আহিছে, আজি প্ৰথম আহিছে আৰু এইবোৰ এনেকুৱা ঘটনা ঘটাত এনেকুৱা পুলিচ আহিছে। আমি মানে ক'ব লাগিব যে এনেকুৱা ঘটনা কেতিয়াও ঘটা নাই আৰু কি। গাঁৱৰ মানুহ আতংক হৈছে না এনেকুৱা? ভয়ভীত হৈছে বহুত, মানে কৈ আছে যে এনেকুৱা কি হ'ল।